নমস্কাৰ বন্ধুসকল, মই হিৰক চিটি। আপোনালোকে চাই আছে HJD ফাৰ্মিং টিক্স। এতিয়া মই গাহৰিক ভিটামিন B কমপ্লেক্স বেজি দিব ওলাইছোঁ। এই গাহৰিক তাৰমানে আজি 5 দিন হ'ল আইৰণটো দিয়া হ'ল যোৱাকালি। এতিয়া মই B কমপ্লেক্স ভিটামিনৰ বেজি দি আছোঁ। চাওকচোন আপোনালোকে এনেকৈ গাহৰিকেইটা ধৰি পেলাই পিছফালটো দাঙি পেলাই এনেকৈ টাপলেট মাৰি দিওঁ বেজি। বাকী মই এনেকৈ ট্ৰেইনিং লোৱা নাই। বাকী এনেকৈ ইউটিউব ভিডিঅ' চাই, তাৰপিছত আমাৰ মামা এটা আছে ভেটেনেৰীত কাম কৰে, আহি পেলাই এনেকৈ শিকাই থৈ গৈছে, এনেকৈ কৰিব লাগে। এনেকৈ কৰি আছোঁ আৰু। বাকী বৰ্তমানলৈকে একো বিশেষ প্ৰব্লেম পোৱা নাই। কিবা সৰু সুৰা বেমাৰ হ'লে ময়ে চাই লওঁ। ডক্তৰ এনেকৈ মাতিব লগা হোৱা নাই আৰু এতিয়ালৈকে। বাকী এনেকৈ আইৰণ বেজি এতিয়া ময়ে দিওঁ। তাৰপিছত গ'লেও আজিকালি মই কৰিম আৰু ডক্তৰ নামাতো আৰু। শিকি আছোঁ, কৰি আছোঁ, লাভ লছৰ মাজতে আৰু। কেতিয়াবা কিবা হ'লে লছো হ'ব, লাভো হ'লে আৰু। মই এনেকৈ বেজিটোত 5 ml বেজি ধৰে, 5 ml বেজি একেলগে লৈ লওঁ। তাৰে পিছত এনেকৈ 1 ml 5টা গাহৰিক দি লওঁ। নেক্সট আকৌ এনেকৈ 5 ml লৈ লওঁ। একেবাৰতে হৈ যায় আৰু কামটো, বাৰে বাৰে লৈ থাকিব নালাগে। এনেকৈ দি পেলাই মানে এইটো ভিটামিন B কমপ্লেক্স বেছি হয়, সেইকাৰণে এইটো মাংসত দিব লাগে। মোটামুটি 1 ইঞ্চিমান ভিতৰত সোমাই পেলাই দি দিওঁ আৰু বেজিটোৰ আগটো 1 ইঞ্চিমান সোমাই দিওঁ। সোমাই পেলাই এনেকৈ দিওঁ আৰু 1 ml এনেকৈ অলপ বেছিকৈ সোমাই দিব লাগে মাংসত। যদি আকৌ ছালত থাকে, ছালটো মানে ফিটি পেলাই বেয়া হৈ যায়, ফুৰাত টাইপ হৈ যায়। সেইকাৰণে মাংসত বেছিকৈ সোমাই দিব লাগে। পোৱালি আছিলে 12টা পোৱালি। ঠিকে আছে, বৰ্তমানলৈকে ঠিকে আছে বাৰু। পিছত কি হয় নাজানো আৰু। আইৰণৰ বেজি দিছোঁ। আকৌ নেক্সট 12 নম্বৰ দিনা আইৰণৰ বেজি দিম। তাৰে পিছদিনা আকৌ ভিটামিন B কমপ্লেক্স বেজি দিব লাগে। আইৰণটো দি এনেকৈ আইৰণ আৰু ভিটামিন বেজিটো দিলে আৰু নেক্সট পেলুৰ ঔষধটো দিলে পোৱালিকেইটাৰ স্বাস্থ্যটো ভাল হয় আৰু। আকৌ 21 নম্বৰ দিনা আমি পেলুৰ ঔষধ খুৱাম গাহৰিক। তেনেকৈ দিম। আৰু কাৰোবাক পোৱালি লাগিলে যোগাযোগ কৰিব পাৰে। ইয়াৰে মানে কি আগৰ বেচকেইটাৰ পোৱালি বিক্ৰী কৰিব পৰা হৈছে আৰু 30 দিন হ'ল। দানা পানী পূৰা খাই থাকে এতিয়া। গডৰেজৰ ষ্টাৰ্টাৰ দিছোঁ সেইকেইটাক। তাৰপিছত গাহৰি পোৱালি এইকেইটা পোৱালি ভাল হ'ব মানে এইটো জুলাই মাহ। এই জুলাই মাহৰ পোৱালি যদি আপোনালোকে পালন কৰে, তেতিয়া নেক্সট ডিচেম্বৰ জানুৱাৰীত বিক্ৰী কৰিব পৰা হ'ব। ডিচেম্বৰত বজাৰ ভাল হ'ব এনেও, সেইটো জনা কথা। কাৰণ মাঘৰ বিহু, খ্ৰীষ্টমাছ এইবিলাক থাকে না, সেইটো টাইমত এনেও বজাৰটো অলপ ভাল হয়। বাকী কেইদিনতকৈ সেইটো টাইমত বজাৰটো ভাল হয়। সেইকাৰণে এনেকৈ এইটো আমি চিজন লৈ পেলাই গাহৰি ওলাই আছোঁ আৰু। ইয়াৰে পোৱালি কিছুমান বিক্ৰী কৰিম আমি, যদি কাৰোবাক লাগে যোগাযোগ কৰিব। আৰু 10টামান আমি ৰাখিম। মানে মোৰ তাত আছে বৰ্তমান 23টা পোৱালি। এইটো মাহৰ 12টা পোৱালি আৰু সেইটো মাহৰো 12টাই আছিল। এটা মানে মাকে খুচি পেলাই মাৰি গ'ল। বাকী 11টা আছে এইটো মাহৰ, আৰু এইটো মাহৰ 12টা। 23টা পোৱালি আছে। 11টাতো দিব পৰা হ'ব আৰু কেইদিনমান গ'লে। আৰু এই 12টাতো আৰু টাইম লাগিব অলপ, আজি বেছি দিন হোৱা নাই। বেজি ময়ে দিওঁ। বাকী বৰ্তমানলৈকে ডাক্তৰ মাতিব লগা হোৱা নাই। সৰু সুৰা কামত ময়ে যাওঁ। জ্বৰ কেতিয়াবা মাইকী গাহৰিৰো জ্বৰ উঠি যায় না পোৱালি দিয়াৰ পিছত, সেনেকুৱাত মই চাই আছোঁ। আৰু এই হেৰিৰ কাৰণে মাতোঁ আৰু AI কৰিবৰ কাৰণে। এইকেইটা AI কৰা পোৱালি হয়। ডক্তৰৰ এইকেইটাৰ মতা যায় আৰু AI কৰোঁতে। মই শিকি আছোঁ এনেকৈ। এইবাৰৰ পৰা মই দিম চাগে AI কৰিলে। AI চিমেণ্ট আনি খানাপাৰাৰ পৰা চিমেণ্ট আনি পেলাই এনেকৈ দিম আৰু। বাকী এইকেইটা পোৱালি দিব পৰা হ'ব। এইকেইটা আগৰ বেটছৰ আৰু এইকেইটা নতুনকৈ হোৱাকেইটা 12টা।
এই 11টাতো দিব পৰা হৈছে দানা পানী ঠিকে খাই আছে আৰু 10 15 দিন গ'লে দিব